हेलो फ्रेंड्स की खबर खबर निश्चय ভাল আপোনালোক সকলোৰে যেহেতু বিহু আৰু মাঘ বিহুৰ সকলোলে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি ভিডিওটি আৰম্ভ কৰিছো এইখিনিৰ পৰাই মাঘ বিহুৰ কাৰণে মই ঘৰত কি কৰিলো ভিডিওটি দেখাম বুলি ভাবিছো ভিডিওটি আপোনালোকে হেকলে চাই থাকিব আৰু সকলোকে মোৰ ভিডিওটোলৈ স্বাগতম কৰিছো ইউটিউব চেনেলটোলৈ মোৰ আৰু ডিকলিটা ফেসবুক পেজলৈ আশা কৰো ভিডিওটি চাই ভাল পায় আপোনালোকে আৰু ভিডিওটি হেকলে চাই থাকিব আৰু এইফালে এতিয়া মাঘ বিহুৰ উপলক্ষে লাৰু বনাই আছো নাৰিকলৰ লাৰু আৰু বিহুৰ কাৰণে বহুত কাম হৈছে যেহেতু সেই কাৰণে ভিডিও বেছি কৰিব পৰা নাই অলপ শুট কৰি ৰাখিছো সেইখিনি আপোনালোকক দেখাম বুলি ভাবিছো আশা কৰো আপোনালোকে ভিডিওবিলাক চাই ভাল পায় মোৰ আৰু ভিডিওটো ভাল পায় যদি আজি তেন্তে লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব মোৰ ভিডিওটো এইফালে ইয়া চাউল খুন্দিব আহিছো বৰা চাউল এয়া লগত আছে বাইদেউ মোৰ আৰু মই বাইদেউ ঢেকি দি আছে এইফালে আৰু মই এইফালে চালি আছো গুড়া আৰু ৰাতিলৈ আমি পিঠা বনাম পিঠাৰ ভিডিও শেয়াৰ কৰিম আপোনালোকৰ লগত চাই থাকক ভিডিওটি হেকলে আৰু এতিয়া বাইদেউৰ হলনি মই ঢেকি দি আছো আৰু এইফালে মায়ে গুড়া চালি আছে এয়া চালনিত আৰু এয়া গুড়াটো যেহেতু বৰা চাউল এনেকে গুড়াখিনি থেপি থব লাগে তেতিয়াহে আঠাটো থাকে নহলে আঠাটো নোহোৱা হৈ যায় যে আৰু এইফালে এতিয়া পিঠাৰ কাৰণে এয়া চৌকাতে ধুনিয়াকে গুড় পগাবলৈ বহাই দিয়া হৈছে গুড়খিনি পগোৱা হলে পিঠা বনাব লাগিব এয়া গুড় পগি আছে দেখিছেনে এয়া পৰিল আৰু এইফালে এতিয়া বৰা চাউলৰ মানে আধা বেৰা বুলি কয় মানে চাউলখিনি খুন্দাৰ পিছত যিখিনি থাকি যায় আৰু আধা বেৰাখিনি তাৰ পৰা এই টুপুলাটো বনাই আছো কিয় বনাই আছো আপোনালোকে ভিডিওটি হেকলে চাই থাকিলে গম পাব এইটো টুপুলা কিহত ব্যৱহাৰ কৰিম তেন্তে চাই থাকক ভিডিওটি আৰু এইফালে ইয়া গুড়ৰ পগোৱা গুড়ৰ লগত নাৰিকল ভাজি লোৱা হৈছে এই ভাজা নাৰিকলৰ লগত এনেকে গুড়খিনি লাহে লাহে মিক্স কৰি লোৱা হ'ব নাৰিকল গুড়ৰ পিঠাটো প্ৰথমে বনোৱা হ'ব এয়া প্ৰথমে বলে বাইদেউ বনাই পিঠা এয়া বাইদেউ বনাইছে তাৰ পিছত আকৌ লাহে লাহে আমি বনাম আৰু এয়া দেখিছেনে চৌকাতে বনাইছো যেহেতু চৌকা আছে আৰু চৌকাত বনালে অলপ ভাল হয় পিঠাটো আৰু গেছত যেহেতু ভালেই হয় গেছতো তথাপিতো গেছৰ আৰু ইমানটা ভাল নালাগে চৌকাত জুইটো কমাবও পাৰি আৰু বঢ়াবও পাৰি সেই কাৰণে চৌকাতে বনালো পিঠাটো আৰু এফালে এতিয়া মই পিঠাটো বহাইছো ৰব কেনেকুৱা হয় চাও মই বনাইছো এয়া চেনি আৰু নাৰিকল ভাজি লোৱা পিঠা মানে চেনি নাৰিকলে দিয়া মই গুড় দিয়াটো বনোৱা নাই বাইদেউ গুড় দিয়া বনালে এয়া দেখিছেনে পিঠাকেইখন কেনেকুৱা হৈছে কমেন্টত জনাবচোন পিঠাকেইখন চাই আপোনালোকে আৰু এইফালে এয়া গুড় আৰু চেনি নাৰিকল দিয়াও বনালো কেইখনমান এয়া অকমান পুৰিছে কাৰণ তাৱাখন যেহেতু গৰম হৈছে এয়া বনাই এনেকে থৈ দিছো এতিয়া বাইদেউ আৰু মোৰ পিঠা বনোৱা হৈ গল আমি পিঠা বনোৱা হৈ গল কুন্টাৰে এতিয়া আৰু মায়ে বনাব আৰু 12টা বাজি গৈছে এইফালে আমি মাক ৰখি আছো এনেকে বাহিৰত বহি কিনে আৰু মায়ে এনেকে চৌকাত পিঠা বনাই আছে এয়া মায়ে কেনেকৈ পিঠা বনাইছে আপোনালোকক অলপ দেখাই দিছো এয়া মায়ে বনাইছে নাৰিকল গুড় দিয়া পিঠাটো এয়া দেখিছেনে কেনেকুৱা হৈছে পিঠাকেইখন কমেন্টত জনাব আপোনালোকে আৰু ভিডিওটি যদি চাই ভাল পাইছে আজি তেন্তে লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গলে আজি ভিডিওটি আৰু বেছি দীঘলীয়া নকৰো আজিলৈ আহিছো নতুন ভিডিওত আকৌ লগ পাম নতুন ভিডিওবোৰ দি থাকিম বিহুৰ যেহেতু আপোনালোকে ভিডিওবোৰ লাইক কৰি যাব আৰু এইফালে দেখাই দিছো আপোনালোকক কি পিঠা বনোৱা হৈছে এইফালে নাৰিকল চেনি দিয়া পিঠা এয়া তিল গুড় দিয়া পিঠা লগত আছে মুড়িৰ লাৰু আৰু এইফালে আছে ভাজা পিঠা মানে ঢিলা পিঠা ইয়া তেল দিয়া পিঠা বুলিও কয় কিছুমানে আৰু এইফালে আছে নাৰিকলৰ লাৰু লগত আছে কাটনা নিমকি আৰু এইফালে নাৰিকল গুড় দিয়া পিঠা ঠিক আছে फ्रेंड्स আজিলৈ আহিছো আজিৰ ভিডিওটি যদি চাই ভাল পাইছে তেন্তে শেয়াৰ কৰি দিব আৰু নতুন ভিডিওত লগ পাম সকলোকে আজিলৈ আহিছো বিহুৰ সকলোৰে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু সকলোৱে ভালে থাকক কুশলে থাকক হাঁহি থাকক কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল